হেল্ল' গাইজ, অসম লোকসেৱা আয়োগত 793টা পদত চাকৰি ওলাইছে, অৰ্থাৎ APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ। APSC আপোনালোকে নিশ্চয় সকলোৱে জানে চাগে। চ' এতিয়া কেনেধৰণৰ পদত চাকৰি ওলাইছে, মানে কেনেধৰণৰ কেটেগৰী ৱাইজ কিমান আছে, ইয়াৰ এজ লিমিট কিমান, আৰু ইয়াৰ অনলাইন এপ্লাইৰ ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এক্সামৰ কেনেধৰণৰ বেচিছত এক্সামটো হ'ব। চ' সকলো ডিটেইলছ মই কৈ যাম। ইয়াত দিয়া আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেজ ইনভাইট অনলাইন এপ্লিকেশ্যন for the Combined Competitive Exam 2022 অৰ্থাৎ APSC CCE 2022 আৰু টোটেল ভেকেঞ্চি আছে 793টা। অনলাইন এপ্লাই আৰম্ভ হ'ব 26 ডিচেম্বৰ 2022 চনৰ পৰা, লাষ্ট ডেট আছে 26 জানুৱাৰী 2023 চন। APSC CCE Exam ডিটেইলছ, নেম অফ দ্য এক্সামিনেশ্যন, এক্সামটোৰ নেম হৈছে কম্বাইণ্ড কম্পিটিটিভ এক্সাম 2022 আৰু নাম্বাৰ অফ পোষ্ট, মুঠ পদ আছে 793টা পদত ওলাইছে, 793টা পদ আছে টোটেল। আৰু এতিয়া কেটেগৰী ৱাইজ ভেকেঞ্চি, কেটেগৰী ৱাইজ পদ আছে UR অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 313টা পদ, OBC MOBC কেণ্ডিডেটৰ ক্ষেত্ৰত আছে 212টা পদ, SC কেণ্ডিডেটৰ ক্ষেত্ৰত আছে 46টা পদ, STP অৰ্থাৎ প্লেনৰ ক্ষেত্ৰত আছে 88টা পদ, ST হিলছৰ ক্ষেত্ৰত আছে 35টা পদ, আৰু EWS টকাসকলৰ আছে 99টা পদ, আৰু PWBDৰ ক্ষেত্ৰত আছে 30টা পদ। নেক্সট আহিলে ছাৰ্ভিচ ৱাইজ ভেকেঞ্চি। ছাৰ্ভিচ ৱাইজ ভেকেঞ্চি কেনেধৰণৰ, মানে কোনটো বিভাগত কিমানটাকৈ পোষ্ট হ'ব, ঠিক আছে। আছাম চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত যাব 86টা পদ, আছাম পুলিচ ছাৰ্ভিচৰ ক্ষেত্ৰত যাব 65টা পদ, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সৰ ক্ষেত্ৰত আছে 8টা পদ, ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজৰ ক্ষেত্ৰত আছে 1টা, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ ক্ষেত্ৰত আছে 1টা পদ, লেবাৰ অফিচাৰৰ ক্ষেত্ৰত আছে 3টা পদ, আছাম ফাইনেন্স ছাৰ্ভিচৰ ক্ষেত্ৰত আছে 20টা পদ, এডমিনিষ্ট্ৰেটিভ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ক্ষেত্ৰত আছে 1টা পদ, কোঅপাৰেটিভ এডুকেশ্যন অফিচাৰৰ ক্ষেত্ৰত আছে 1টা পদ, ইনস্পেক্টৰ অফ লেবাৰ তাৰ ক্ষেত্ৰত আছে 4টা পদ, ইনস্পেক্টৰ অফ টেক্সেছ তাৰ ক্ষেত্ৰত আছে 23টা পদ, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ক্ষেত্ৰত আছে 44টা পদ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰৰ ক্ষেত্ৰত আছে 2টা পদ, ছাব ৰেজিষ্ট্ৰাৰৰ ক্ষেত্ৰত আছে 5টা পদ, এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত আছে 6টা পদ, এছিষ্টেণ্ট অডিট অফিচাৰৰ ক্ষেত্ৰত আছে 77টা পদ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত আছে 415টা পদ, গাইডেন্স কাউন্সিলাৰৰ ক্ষেত্ৰত আছে 1টা পদ, ৰিচাৰ্চ এছিষ্টেণ্ট ইৰিগেশ্যনৰ ক্ষেত্ৰত আছে 3টা পদ, এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যন অফিচাৰ ইৰিগেশ্যনৰ ক্ষেত্ৰত আছে 1টা পদ, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ইৰিগেশ্যনৰ ক্ষেত্ৰত আছে 1টা পদ, ৰেজিষ্টাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেলৰ ক্ষেত্ৰত আছে 1টা পদ, ৰিচাৰ্চ এছিষ্টেণ্ট ট্ৰান্সপৰ্ট ছাৰ্ভেৰ ক্ষেত্ৰত আছে 1টা পদ, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ক্ষেত্ৰত আছে 1টা পদ, ৰিচাৰ্চ এছিষ্টেণ্ট মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ক্ষেত্ৰত আছে 1টা পদ। এতিয়া আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ APSC CEC এক্সাম। এলিজিবিলিটি কেনেধৰণৰ এজ লিমিট লাগিব, ঠিক আছে। দ্য কেণ্ডিডেট শ্বুড নট বি লেছ দেন 21 years, মানে 21 বছৰতকৈ কম হ'ব নোৱাৰিব, এণ্ড মোৰ দেন 38 years, আৰু 38 বছৰতকৈ ওপৰৰ হ'ব নোৱাৰিব। 21 আৰু 38 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু এই এজটো 1 জানুৱাৰী 2022 চনৰ ভিতৰত, এইটো মানে এজটো ধৰা বন্ধা হয়। আৰু এতিয়া এজ ৰিলেক্সন দিছে, দ্য আপাৰ এজ লিমিট ৰিলেক্সেবল, আৰু মানে এজ ৰিলেক্সন পাব আপোনাৰ 5 বছৰৰ পৰা পাব STP আৰু ST হিলছ কেণ্ডিডেটৰ ক্ষেত্ৰত 5 বছৰ, অৰ্থাৎ 38 বছৰৰ লগত 5+ হৈ গ'লে 43 years, ঠিক আছে। আৰু OBC MOBC কেণ্ডিডেটে পাব 3 বছৰ, OBC MOBC কেণ্ডিডেটে পাব 3 বছৰ, অৰ্থাৎ 41 বছৰলৈকে পাব। আৰু 3 নম্বৰ আছে ফৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি PWBD বাই 10 years irrespective of SC ST OBC আৰু জেনেৰেল কেটেগৰী অফ কেণ্ডিডেট। PWBD কেণ্ডিডেটে 10 বছৰৰ বাবে ইলেকশ্যন পাব। নেক্সট আহিলে ৰিজনেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি। A candidate should be able to speak Assamese or other official language or associate official language of the state or any of the tribal language of the state, মানে যিটো কেণ্ডিডেটসকলে আছামিজ লেংগুৱেজটো ক'ব পাৰিব আৰু আদাৰ অফিচিয়েল যিখিনি লেংগুৱেজ বা হিন্দী বা ইংলিছ এইখিনি আপোনালোকে লেংগুৱেজটো ক'ব পৰা হ'ব লাগিব, আৰু ট্ৰাইবেল যিখিনি ট্ৰাইবেল লেংগুৱেজটো ক'ব পৰা হ'ব লাগিব। আৰু ৰেচিডেণ্টশ্বিপ, আৰু এই কেণ্ডিডেট মাষ্ট বি অৰিজিনেল ইনহেবিট দ্য আছাম, মানে ৰেচিডেণ্টশ্বিপ কেণ্ডিডেটখিনি অসমৰ হ'ব, অৰিজিনেলি অসমৰ হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ, আৰু এমপ্লয়মেণ্ট এই কেণ্ডিডেট শ্বুড বি ৰেজিষ্টাৰ দ্য ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচাৰ অফ আছাম, মানে অসমৰ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট চাৰ্টিফিকেট থাকিব লাগিব এক্সচেঞ্জৰ।
small family norms. The candidate have a submit a declaration regarding the small family norms in form A at the time of application of the CC prelim examination. মানে যেটো স্মল ফ্যামিলি নর্মস হেতু এখন দিব লাগিব মানে আজিকালি স্মল ফ্যামিলি নর্মস মানে দুজনহে ল'ৰা ছোৱালী থাকিব লাগিব ঠিক আছে সো হেতু দিব লাগিব কিছুমানৰ কাৰণ বহুতে বিয়া পাতে ন নেক্সট আহিলে সিলেকশন প্ৰসেস অফ APSC CCE Exam এটা সিলেকশন কেনেধৰণৰ হ'ব দা ক্যান্ডিডেট কম্পিটিটিভ এক্সাম কনসিস্ট অফ টু সাকসেসিভ স্টেজ দুটা স্টেজত হ'ব ফাৰ্স্ট আছে দা প্ৰিলিমিনাৰী এক্সামিনেশ্যন অবজেক্টিভ টাইপ মানে প্ৰিলিমিনাৰী যেটো এক্সামিনেশ্যন হ'ব হেতু অবজেক্টিভ টাইপৰ আহিব কোৱেশ্চনখিনি নেক্সট আহিলে দা মেইন এক্সামিনেশ্যন এটো মেইন হ'ব সো তাত আহিলে ৰিটেন টেষ্ট হ'ব আৰু লগতে ইন্টাৰভিউ হ'ব আৰু ইয়াত দিয়া আছে দা সেন্টাৰ অফ দা কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন সো এই প্ৰিলিমিনাৰীটো এক্সামিনেশ্যনটো পাছ কৰাৰ পাছতে যেটো আমি মেইন এক্সাম হেতুত হ'ব অবজেক্টিভ টাইপ আৰু যিখিনি ৰিটেন টেষ্টটো হেতু মানে প্ৰিলিমিনাৰীটো কোৱালিফাই হ'লে নেক্সটটো দিব পাৰিব সো কোড সেন্টাৰখিনি দিয়া আছে ইয়াত এটো চাই ল'ব আৰু এতিয়া আহিলে এপ্লিকেশন ফিজ কেনে লাগিব ঠিক আছে জেনাৰেল আৰু EWS ক্যান্ডিডেটৰ ক্ষেত্ৰত লাগিব 297 টকা ঠিক আছে আৰু 20 পইচা ST OBC আৰু MOBC ক্যান্ডিডেটৰ ক্ষেত্ৰত লাগিব 197 টকা 20 পইচা BPL ক্যান্ডিডেটৰ ক্ষেত্ৰত 47 টকা 20 পইচা PWBD ক্যান্ডিডেটৰ ক্ষেত্ৰত 47 টকা 20 পইচা আৰু ওমেন ক্যান্ডিডেটৰ ক্ষেত্ৰত 47 টকা 20 পইচা ঠিক আছে আৰু ইয়াত আছে হাউ টু এপ্লাই APSC CCE এক্সাম ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট যিখিনি ইন্টাৰেষ্টেড হয় আৰু এলিজিবল হ'ব লাগিব বা তেওঁলোকৰ এজ লিমিট বা কোৱালিফিকেশ্যন মিলিব লাগিব সো তেওঁলোকে এপ্লাই কৰিব পাৰে APSC CCE এক্সাম বাই ভিজিটিং অফিচিয়েল ৱেব পৰ্টেল অফ আসাম পাব্লিক সাৰ্ভিস কমিশন মানে তো অফিচিয়েল ৱেবসাইটত গৈ পেলাই এটো অনলাইন এপ্লাই কৰিব লাগিব ঠিক আছে ইয়াৰ অনলাইন এপ্লাই স্টাৰ্টিং হৈছে 26 ডিসেম্বৰ 2022 সন 26 তাৰিখৰ পৰা অনলাইন এপ্লাই হ'ব আৰু লাষ্ট ডেট হৈছে 26 জানুৱাৰী 2023 সন ঠিক আছে সো যিসকল ক্যান্ডিডেটে ভাবিছে যে সিভিল সাৰ্ভিসত মই জয়েন কৰি মানে দেশৰ হকে কাম কৰিব বিচাৰো সো তেওঁলোকে নিশ্চয় এপ্লাই কৰিব আৰু বহুত এটো মানে আমাৰ অসমতকৈ ডাঙৰ সিভিল সাৰ্ভিসটো এতকৈ অসমৰ ক্ষেত্ৰতকৈ ডাঙৰ এক্সাম হয় সো ভালদৰে প্ৰিপাৰেচন লাগিব কাৰণ বহুত লাখ ক্যান্ডিডেট দিয়ে কিন্তু 793 টা পদহে আছে অফিচিয়েল ৱেবসাইটৰ লিংক মই ডেসক্ৰিপচনত দি দিম ভিডিওৰ সো তাত গৈও আপোনালোকে ভিজিট কৰিব পাৰিব যদি ভিডিওটো চাই ভাল পালে লগৰ সৈতে শেয়াৰ কৰিব যি সকলে এপ্লাই কৰিম ভাবিছে কাৰণ বহুতেতো খবৰ ৰাখে হলো যদি ভাবিছে বহুতে বা কিছুমানে ট্ৰায়াল বেচিছটো দি চাব পাৰে যে কেনে ধৰণৰ হয় এক্সামটো দি চাও সো তেওঁলোকক শেয়াৰ কৰি দিব যাতে তেওঁলোকৰ হেল্প হয় সো আজিলৈ বাই জয় অসম